ধুনীয়ামন স্কুললৈ দেৰি হ'ব নহ'লে প্ৰাৰ্থনা নাপাবাগৈ আৰু মোৰো অফিচ দেৰি হ'ব স্কুলত সকলো কাম মনোযোগেৰে কৰিবা বলা বলা দেউতা দেৰিয়া হৈছে আজি আমি হোমৱৰ্কবোৰ শেষ কৰিব লগা হ'ল যে স্কুলৰ হোমৱৰ্ক সদায় আগদিনাখনেই কৰিব লাগে হৃদয় 5 দিনলৈ কিয় থৈ দিয়া হয় দেউতা কালি আমি হোমৱৰ্কখিনি শেষ কৰিবলৈ লৈছিলোঁ কিন্তু মাৰ এটা প্ৰশ্নৰ বাবে পলম হ'ল কিয় বা নহয় দেউতা কালি যে মায়ে আইতাৰ লগত লাগি থাকিবলগীয়া হৈছিলে নহয় আইতাৰ গাটোও বেয়া আছিলে সেইটো কথা সেইটো হয় বাৰু মায়ে আইতাৰ লগত লাগি থাকিব লাগে যে সেইটো কাৰণে তোমালোকক কেতিয়াবা সময় দিবলৈ অকণমান দিগদাৰ হয় হয় দেউতা সেইবাবে তোমালোকৰ নিজৰ কামবিলাক নিজে কৰিবলৈ যত্ন কৰিবা মা আৰু আইতাই তোমালোকক সৰুৰ পৰা ইমান আলপৈচান ধৰি ডাঙৰ কৰিলেহি এতিয়া তোমালোকৰ কামবিলাক নিজে কৰিবলৈ যত্ন কৰিবা তেতিয়াহে নিজে কৰিব পাৰিবা হয় মাজনী সেইবিলাক পাৰিছা কিন্তু স্কুলৰ সকলো এক্টিভিটিতে তুমি কিন্তু প্ৰথম হ'ব লাগিব সেইটো কথা মই স্কুলত চবতে ফাৰ্ষ্ট হ'ম দেউতা স্কুল পাবহিয়ে হৈছে ক'ৰবালৈ যাব সময়তে এই বুঢ়ীজনী ক'ৰ পৰা আহি ওলালেহি ছমাহৰ মূৰে চেলেকি মেলেকি ঘৰখন অশান্তি কৰি পেলাহিলে হেৰা কিবা এটা কৰিলে কৰা ঐ বুঢ়ী আৰু দুদিনমান জীয়াৰ ঘৰত থাকিব নোৱাৰিলি নে মোৰ ডিঙিতহে ওলমিবলৈ আহ তহঁতৰ পৰা মই মৰিব লাগিব ইয়াত থাকি পিতাই তইনো এতিয়া মৰি থাকিলে আমি এই দোকানবোৰ ক'ৰ পৰা পাম হয় নে দোষ তহঁতৰ কাৰণে গোটেই জীৱনটো খাটি খাটি মৰিছো তথাপিতো এসাঁজ শান্তিৰে খাবলৈ নিদিলি হম বেটা মোকে অজন্তা আন্টি ঘৰত থৈ আহিবি গ'ল ক্লাবত মোৰ কাম আছে তোমাৰনো সদায় সদায় অজন্তা আন্টি ঘৰত কি কাম থাকে অজন্তা আন্টি ল'ৰা ছোৱালী চব বাহিৰতে থাকে তোমাৰতো ঘৰত বহুত কাম থাকে অজন্তা আন্টিৰ দৰে তোমাৰ নহয় নহয় ঐ চুপ মই যি কৈছোঁ তাক সোধ মোক অজন্তা আন্টি ঘৰত নমাই থৈ কৈছোঁ নমাই থৈ আহ ব'লা তোমাৰ আদেশ নমনাকৈ থাকিব পাৰিনে ঐ অকণ ৰ মই মাক থৈ আহোঁ খুৰী ঘৰত পিটপিটাই নুফুৰিবি মই অলপ ওলাই যাওঁ এই দোকানতে কিমান কষ্ট কৰি আজৰি আজৰি ধৰক ডাঙৰ দীঘল কৰিলোঁ কিমান কষ্ট কৰি টোপোলা বান্ধি বান্ধি ডাঙৰ কৰিলোঁ এতিয়া ল'ৰাটো মোৰ ফালে চাবলৈ কাৰো মন নাই ভগৱান মোক সোনকালে মাৰি নিদিয়ে পইচা নাই যদি দিব নোৱাৰো পইচা নহ'লে নহ'ব যোৱা আচ্ছা কাঞ্চন তুমি আমাৰ এনজিঅ'টোত নাম ভৰ্তি কৰাই ল'বা আৰু আমাৰ যোৱাবাৰৰ প্ৰজেক্টটোৰ ৰিপৰ্টসমূহ শেষ হ'ল নে স্বপ্না হয় হৈছেগৈ পদুমণি গাঁৱৰ খোৱাপানী আঁচনিটো স্থায়ী ৰূপ ল'লেগৈ তাৰ পৰা আমি কিছুমান উপশম পাম বাৰু বৰ্তমান আমাৰ প্ৰজেক্টটোৰ কাম কিছু দূৰ আগবাঢ়িছে কিন্তু যোৱাকালি কি হ'ল নন্দিনী কেইবাটাও ৰেল ষ্টেচন আৰু ফুটপাথত থকা ভিক্ষাৰীসকলৰ গৰম কাপোৰ আৰু খোৱাৰ যোগান ধৰা হৈছে আমি বৃদ্ধাশ্ৰমৰ লগত যোগাযোগ কৰি তেওঁলোকক বৃদ্ধাশ্ৰমলৈ নিয়াটো ব্যৱস্থা কৰিব লাগিব তোমালোকে কি কোৱা নাই তেওঁলোকক আমি বৃদ্ধাশ্ৰমলৈ নিয়াতকৈ তেওঁলোকৰ ঘৰৰ লগত যোগাযোগ কৰাহে ভাল কথা হ'ব আৰু এটা কথা বুজাই দিব লাগিব যে তেওঁলোকক অকল বৃদ্ধাশ্ৰমত থ'লে সকলো দায়িত্ব শেষ হৈ নাযায় তেওঁলোকৰ পৰিয়ালৰ মৰমৰ মাজত থাকিবলৈ মন যায় নাতিনীয়েকৰ লগত খেলিব মন যায় এই কাম আমি সোনকালেই কৰাৰ ব্যৱস্থা কৰিব লাগিব আমি এইবাৰ এই প্ৰজেক্টটোৰ জৰিয়তে মাতৃ দিৱস আয়োজন কৰিব লাগিব হয় এনে কথা নকবা আইতা তোমাক কোনে কি কৰিব পাৰে মই চাম আইতা ব'লা তুমি মোৰ লগত ব'লা ঘৰলৈ
সিহঁতি তহঁতৰ জীৱন তহঁতৰ ৰাস্তাই চলাইনে। এনে কথা নক'বা আইতা, মই আছো নহয়, সকলো মোৰ ওপৰত এৰি দিয়া। মই ঠিক কৰিম আইতা, মই ঠিক কৰিম। তুমি ঘৰলৈ ব'লা আইতা। মাও উঠকচোন, অকণমান কিবা অকণ আনিছোঁ, খাই লওক। বোৱাৰী তুমি কিবা খালানে? নাই খোৱা মা, আজি দুপৰীয়া এওঁ ঘৰলৈকে আহিব, টিফিন দিয়া নাই যে, তেতিয়া একেলগে খাম। ইহঁতকেইটা আহিব গৈছেনে? ইহঁতকেইটা আজিকালি মানে 2-3টা বজাতহে স্কুল ছুটি হয়। ইহঁতি ডাঙৰ হৈছে নহয় এতিয়া আৰু। ইহঁতকেইটা নাথাকিলে বৰ বেয়া লাগিব। এনেকৈ আৰু মা। নিজা নিজা লাগে, থাকি বৰ বেয়া লাগে। পাবহি ভিডিঅ', আপুনি খাই লওকচোন। ইহঁতি এতিয়া ডাঙৰ হৈছে, ভগৱানে সিহঁতক সুমতি দিওঁ। সদায় সদায় মই নোৱাৰো দেই। আৰে মোক লাগিব কৈছো, লাগিব। লাগিব বুলি ক'লে পইচা ওলাই নেকি সদায় সদায়? মোক পইচা লাগিব। দিয়ে আছো মই। আৰে কিমান দিম আৰু? মোক লাগিব, লাগিব, তই কি লাগিব। কৰি আছ? মইনো কি কৰিম আৰু, তহঁতি লাগি থাক। কি হৈছে এইবোৰ মা? কি হোৱা দেখিছ? আইতা যে একেবাৰে ঘৰৰ পৰা ওলাই গুচি গৈছে, তোমালোকে দেখিছানে নাই মা? যাওক যেনিয়ে যায়, মোৰ কি আহে যায়? বহুত যায় মা। আইতাৰ কাৰণে তোমাৰ একো অনিষ্ট নহ'ব পাৰে, কিন্তু আমাৰ পৰিয়ালটো বহুত অনিষ্ট হয় মা। তুমি আইতাক অকণমান সহ্য কৰিব নোৱাৰানে মা? আইতাই তোমাৰ খোৱা বাটত কি বিধালিছে মা? কি বিধালিছে? তুমি অকণমান সহ্য কৰা মা। কাক কথা ক'বলৈ আহিছ? মাৰক কি বুলি ভাবিছ? মা বুলিয়ে ভাবিছো মই। মোৰ মুখে মুখে কথা কৈছ যে তই? এই বুঢ়ীজনীয়ে মোক শেষ কৰিলে, আৰু তই মোৰ মুখে মুখে কথা ক'ব আহিছ? কমে মা, আইতাক তুমি কি বুলি ভাবিছা? আইতা ক'ৰ মানুহ? আইতা কোন হয় তোমাৰ মা? কোন হয়? বুঢ়ী হয় বুঢ়ী, মোৰ পৰিয়ালটো শেষ কৰা একমাত্ৰ মানুহ। মিছা কথা মা। আইতাই আমাৰ পৰিয়ালটো ধ্বংস কৰা নাই মা, বৰঞ্চ গঢ় দিয়াহে চেষ্টা কৰিছে মা। একো কথা নাই যদি চুপচাপ থাকিবি, মাৰ ওপৰত বেছি অত্যাচাৰ নকৰিবি। কৰিমে মা, মই চুকীয়া সকলোৰে সৈতে মানসিক অত্যাচাৰ কৰিম। এতিয়া তোমালোকৰ সেই ফুপুলা শাসনে মোক বান্ধি ৰাখিব নোৱাৰা। তোমালোকে, তুমি মোৰ মা, তোমাক যদি অত্যাচাৰ কৰিব নালাগে তেন্তে তুমি আজি কাক অত্যাচাৰ কৰিছা? তুমি আজি যে ঘৰৰ পৰা বাহিৰ কৰি পঠিয়াইছা, সেয়া তোমাৰ কোন? সেয়া মোৰ দেউতাৰ মা, তোমাৰ স্বামীৰ মা, আৰু তোমাৰ শাহু মা। চোৱা মা, এওঁলোক মোৰ বা হয়। এওঁলোকে মোৰ জীৱনৰ প্ৰকৃত পথৰ সন্ধান দিছে মা। মা, আমি সমাজৰ কিছু শোষিত নাৰীৰ ওপৰত পৰ্যবেক্ষণ কৰি আছোঁ। আমি এটা NGO গোটত কাম কৰি আছোঁ। কাঞ্চনো আমাৰ গোটৰে সদস্য হ'বলৈ ওলাইছে। তাই আমাৰ স্পৰ্শকাতৰ বিষয়বোৰ অন্তৰৰ পৰা উপলব্ধি কৰিব পাৰিছে।